আমাৰ আজি যি 2 ঘণ্টা ধৰ্ণা কাৰ্যকৰী কৰিলে আমাৰ বিজনী ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনে ইয়াতে আমি দেখা পালোঁ যে গোটেই ৰাইজে ওলাই আহিছে ইয়াতে সেই অনুযায়ী আমি মনচুৰ পৰা বড়ো নেশ্যনেল ষ্টুডেণ্টছৰ পৰা সেইটোৱে আমি দাবী খুজিছোঁ যেন যোনে মানে মাৰ্ডাৰ কৰিলে তেখেতক আমি হেং দিয়াটো আমি বিচাৰিছোঁ কিন্তু মাৰ্ডাৰে তাৰ কোনো মানে সেই জাতি নাই তাৰ কমিউনিটি তাৰ ধৰ্ম নাই সেইটো কাৰণে এই তেনেকুৱা যোনে মাৰ্ডাৰ কৰিলে এই মাৰ্ডাৰটো আমি চবেই জনগোষ্ঠী যিমানখিনি আহিছে সেই মানে জাষ্টিছটো বিচাৰি আহিছে ৰাজু বসুমতাৰীৰ কাৰণে আৰু যোনে মাৰ্ডাৰ কৰিলে তেওঁবিলাকক শাস্তি মানে কি লাষ্ট শাস্তিটো সেইটোৱে হেং টু ডেথ সেইটোৱে আমি বিচাৰিছোঁ আৰু বিজনেছ আমি যিধৰণে আমি দেখিছোঁ আমি শান্তিপূৰ্ণভাৱে বসবাস কৰি আছোঁ ইয়াত যোনে অশান্তি সৃষ্টি কৰিব নোৱাৰিব তাক আমি যাতে আমি সকলোৱে একজোট হৈ আজি যেনেকৈ থিয় হৈছোঁ তেনেকৈ থিয় হ'ব পাৰোঁ যিয়ে নহওক উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নিমচুৰ বিজনী জিলা সমিতিৰ পৰা প্ৰশাসনক অনুৰোধ জনাইছোঁ আৰু প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিদিনা এই হত্যাকাণ্ড হ'ল তাৰ পিছদিনাই 3জন কালপিতক কৰায়ত্ব কৰিবলৈ বাধ্য হৈছে এনেকুৱা কাৰ্য যাতে এই বিজনী অঞ্চলত কোনো দুষ্টচক্ৰই অৰ্থাৎ দুৰ্বৃত্তই কৰিব তেখেতৰ সংস্থাপনৰ দাবীত সেই দাবীসমূহ আমি চৰকাৰে মানি ল'ব লাগিব নহ'লে আমি অঞ্চলৰ আমি শান্তিপ্ৰিয়ভাৱে সকলোৱে ধন্যবাদ থাকিম আমাৰ আছুৰ কেন্দ্ৰীয় নেতা সুদীপ ডাঙৰীয়ালৈ 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত হোৱা সন্মানীয় সমূহ বিষয়ববীয়াক কৰিছে সেই 3জনক অতি সোনকালে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে হওক বা আমি দেখিছোঁ যে অসম চৰকাৰখনে অতি তীব্ৰভাৱে যিকোনো সিদ্ধান্ত ল'ব পাৰে